Hello dosto, welcome my news channel NKB. Ji ami আপোনালোকক দেখুৱাম এখন বিশ্বব্যাপী আলোড়ন সৃষ্টি কৰা এখন সোণৰ হোটেল। কতনো আছে এই হোটেলখন আৰু কিনো আছে এই হোটেলখনত তেন্তে হক দেৰি নকৰি আমি হোটেলখনৰ নাম হল বুৰ্জ আল আৰব। অৰ্থাৎ বুৰ্জ শব্দৰ অৰ্থ হল মিনাৰ মানে আৰবৰ মিনাৰ। দুবাইৰ পাৰস্য উপসাগৰৰ জুমেইৰা নামৰ এটা সৰু দ্বীপত পালতোলা নৌকাৰ সদৃশ এটা অতিথিশালা বিশ্বৰ উচ্চতম হোটেলসমূহৰ মাজৰ অন্যতম। নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল 1994 চনত। প্ৰায় 5 বছৰ নিৰ্মাণ কাৰ্যৰ পাছত অৰ্থাৎ 1999 চনৰ ডিচেম্বৰ মাহত বিখ্যাত নক্সা নিৰ্মাতা টম ৰাইটছৰ নেতৃত্বত $1 বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য শেষ হৈছিল বুৰ্জ আল আৰবৰ। প্ৰায় 684 ফুট উচ্চতাৰ এই হোটেলখনৰ আছে নিজস্ব হেলিপেড। এই বিলাসবহুল হোটেলখনত আছে 18টা লিফট আৰু 202টা কক্ষ। খনত আছে সঠিক সোণৰ উজ্জ্বল উপস্থিতি। ইয়াৰ সা-সজ্জাৰ মাজত 22,000 বৰ্গ ফুট বেছি স্থানত আছে সোণৰ হাজিৰা। আইনাৰ ফ্ৰেমৰ পৰা টেলিভিছনৰ বৰ্ডাৰ পৰ্যন্ত 24 কেৰেট সোণৰ প্ৰলেপ আছে এই হোটেলখনত। ইয়াৰে এটা মহলত আছে হোটেল বয়াল। ইয়াৰ আয়তন হৈছে 8,400 বৰ্গ ফুট। ৰাজকীয় এই মহলত আছে বিশাল পালেং, চিলিঙৰ আছে বিশাল আইনা। অতিথিৰ আৰামদায়কৰ টোপনিৰ বাবে হোটেলৰ পৰা দিয়া হয় 17 ৰকমৰ বালিচ। 18 তলাত আছে স্পা। তাৰ পৰা পাৰস্য উপসাগৰৰ সৌন্দৰ্যৰ দেখিবলৈ পোৱা যায়। তাৰ লগত আছে আন এখন হোটেল। ইয়াত আছে ইনডোৰ ও আউটডোৰ ছুইমিং পুল। আৰু শিশুসকলৰ কাৰণে আছে বেলেগ বেলেগ ছুইমিং পুল। এই হোটেলৰ 6খন ৰেষ্টুৰেণ্টত সজোৱা হৈছে বিশ্বৰ নানা প্ৰকাৰৰ খোৱা সামগ্ৰী। এই হোটেলসমূহৰ ভিতৰত আকৰ্ষণীয় হ'ল গল্টন 27। এই বুৰ্জ আল আৰবৰ 27 ফ্ল'ৰত আছে সোণৰে সজোৱা হৈছে বুৰ্জ আল আৰবৰ ৰেষ্টুৰেণ্টসমূহৰ মাজত জনপ্ৰিয় ৰেষ্টুৰেণ্ট হ'ল আল মুনতাহা, আল মাহাৰা। বিভিন্ন পত্ৰিকাৰ পৰা আৰম্ভ কৰি হলিউডৰ চিনেমা জগততো স্থান লাভ কৰিবলৈ সক্ষম হৈছে বুৰ্জ আল আৰব। বিভিন্ন পত্ৰিকাৰ পৰা আৰম্ভ কৰি হলিউডৰ চিনেমা জগততো স্থান লাভ কৰিবলৈ সক্ষম হৈছে বুৰ্জ আল আৰব। আমেৰিকাৰ এখন সংবাদ সংস্থাৰ তালিকা অনুযায়ী বুৰ্জ আল আৰব বিশ্বৰ প্ৰথম 15টি দামী হোটেলৰ মাজত 12 নম্বৰত। এই হোটেলখনে বেষ্ট হোটেল ইন দ্য ৱৰ্ল্ড আৰু বেষ্ট হোটেল ইন দ্য মিডিল ইষ্ট হিচাপে 2টা পুৰস্কাৰ। হোটেলখনত দুজনৰ এক ৰাতি থাকিবলৈ হ'লে নিম্নতম খৰচ প্ৰায় 1.5 লাখ টকা আৰু ডুপ্লেক্স সুইটত এক ৰাতি থাকিবলৈ 8 লাখতকৈ বেছি টকা প্ৰয়োজন হয়। সদৌ শেষত আপোনালোকে নজনাটো জানিবলৈ আৰু নেদেখাটো দেখাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। ধন্যবাদ।